নমস্কাৰ বন্ধুসকল মোৰ চেনেল মৃগ 21 এনিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই মৃগেন দত্ত আজি বিশ্বখনিকৰ বিশ্বকৰ্মা পূজা আৰু লগতে ভাদ মাহৰ অন্তিম দুদিন সেয়েহে আজি আপোনালোকক লৈ যাম যোৰহাট আৰু গোলাঘাট জিলাৰ তিনিভাগ বিশেষ নামঘৰলৈ বলকচোন ভিডিঅটো আৰম্ভ কৰো আহক প্ৰথমে আপোনালোকক লৈ যাওঁ তিতাবৰৰ ৰঙাজানত থকা চেংৰেন দেওঘৰ বা দেও নামঘৰলৈ আমি যেতিয়া যোৰহাটৰ পৰা তিতাবৰলৈ গৰালিয়ে যাত্ৰা কৰোঁ তেতিয়া ৰঙাজান অঞ্চলত আশ্ৰম সদৃশ এই স্থানটুকুৰা আমাৰ প্ৰায় চকুত পৰে এই ঠাইটুকুৰাই হৈছে দেও নামঘৰ জনশ্ৰুতি মতে 600 বছৰীয়া আহোম ৰাজত্বৰ শেষ ৰাজধানী যেতিয়া শিৱসাগৰৰ পৰা যোৰহাটলৈ স্বৰ্গদেউ গৌৰীনাথ সিংহই তুলি আনিলে সেই গৌৰীনাথ সিংহই যোৰহাটৰ পৰা 12 মাইল নিলগৰ গৰালিৰ কাষৰ ৰঙাজান অঞ্চলত দেওঘৰ প্ৰতিষ্ঠা কৰিলে কালক্ৰমত এই দেওঘৰেই আহি দেও নামঘৰ হিচাপে জনাজাত হ'ল এই দেওঘৰ বা দেও নামঘৰক লৈ ভালেকেইটা কাহিনী আছে তাৰে এটা জড়িত হৈ আছে যোৰহাট প্ৰভিন্সিয়েল ৰেলৱে অৰ্থাৎ জেপিআৰৰ লগত যাৰ বিষয়ে মই ইয়াৰ আগৰ ভিডিঅ'টোত উল্লেখ কৰিছিলোঁ আৰু ইয়াৰ লিংক মই তলৰ ডেছক্ৰিপশ্যন বক্সত দিছোঁ ব্ৰিটিছৰ শাসনকালত বৰ্তমান গৰালিয়ে জেপিআৰ ৰেল লাইন আছিল এই ৰেল লাইন তিতাবৰৰ পৰা বৰঘোপ ককিলামুখ হৈ নিমাতীলৈকে বিস্তাৰিত আছিল এখন সৰু ৰেল এই লাইনৰ ওপৰে চলিছিল আৰু ৰঙাজানত এটা ৰেল ষ্টেচন আছিল বিশেষকৈ ব্ৰিটিছসকলে এই ৰেলেৰে নিমাতী ঘাটলৈ চাহপাত সৰবৰাহৰ নিমিত্তে ব্যৱহাৰ কৰিছিল যিহেতু ৰঙাজান আৰু তিতাবৰ ঢৌলি খৰিকটীয়া বোকাহলা আদি অনেক বাগান এই অঞ্চলত আছিল এই ৰেল লাইনেদি চাহপাত অনা নিয়া কৰোঁতে সৰু ৰেলখন এই দেওঘৰৰ সমীপত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছিল বুঢ়াসকলে কয় যে ৰেলৰ গতি হেনো আপুনি মন্থৰ হৈ গৈছিল কোনোবা দিনা হয়তো ৰেলৰ দবা এৰাই গুচি গৈছিল কোনোবা সময় ৰেল বাগৰি পৰিছিল আদি অনেক সমস্যাৰ সন্মুখীন হোৱাত ব্ৰিটিছ চাহাবে তেওঁলোকৰ চিপাহীৰ দ্বাৰা দেওঘৰৰ চৌহদত থকা এই বৃহৎ বৃহৎ গছবোৰলৈ এদিন গোলাবৰ্ষণ কৰিলে তথাপিও সেই বাধা দূৰ নোহোৱাত এদিন সেই ইংৰাজসকলে ওচৰৰ বয়োবৃদ্ধ লোকসকলক লগ ধৰি পূজা অৰ্চনা আগবঢ়াবলৈ ক'লে আৰু সেই পূজা অৰ্চনা আগবঢ়োৱাৰ পিছত ইংৰাজসকলৰ সেই সমস্যা সমাধান হ'ল আৰু এটা কাহিনী এনেধৰণৰ এই দেওঘৰৰ কাষতে থকা হাবিখনৰ বনৰীয়া হাতীৰ জাকটোৱে প্ৰায়ে আহি এই দেওঘৰৰ ওচৰত সেৱা কৰিছিলহি লাহে লাহে ভক্তসকলৰ মুখে মুখে বাগৰি অহা এনেধৰণৰ কেইবাটাও কাহিনীয়ে দেওঘৰক এক পবিত্ৰ স্থান হিচাপে প্ৰতিষ্ঠা কৰিলে কোনোজনে যদি কিবা আশা লৈ বৃহস্পতিবাৰ আৰু দেওবাৰে এই দেও নামঘৰত ভোগ তথা শৰাই আগবঢ়ায় তেন্তে সেই আশা পূৰ্ণ হয় বুলি সকলোৱে বিশ্বাস কৰি আহিছে এই নামঘৰ ভাগৰ এটা বিশেষত্ব হৈছে ইয়াত টাই সংস্কৃতিৰ লগতে বৈষ্ণৱ সংস্কৃতিৰ দুয়োৰে সংমিশ্ৰণ আপোনালোকে দেখিবলৈ পাব আৰু আন নামঘৰৰ দৰে এই নামঘৰত আসনৰ পৰিৱৰ্তে ভগৱানৰ অৱতাৰ কুৰ্মৰ এভাগী মৃন্ময় মূৰ্তি দেখিবলৈ পোৱা যায় এই মহিমামণ্ডিত দেওঘৰ বা দেও নামঘৰৰ পিছত লৈ যাওঁ আপোনালোকক যোৰহাট আৰু গোলাঘাটৰ সীমামূৰীয়া স্থানত অৱস্থিত শ্ৰী শ্ৰী আঠখেলীয়া বৰনামঘৰলৈ যোৰহাট আৰু গোলাঘাট জিলাৰ সীমামূৰীয়া কাকডোঙা ঘিলাধাৰী আৰু মক্ৰং নদীৰ মাজৰে এই অঞ্চলত প্ৰতিষ্ঠিত এই আঠখেলীয়া বৰনামঘৰৰ ইতিবৃত্ত এনেকুৱা যেতিয়া ল'ৰাৰজাৰ অত্যাচাৰত গদাপানীয়ে অনাই বনাই ঘূৰি ফুৰিছিল তেতিয়া এই স্থানতেই এজন সিদ্ধ পুৰুষৰ আশ্ৰমত ভালেকেইদিন গদাপানীয়ে আত্মগোপন কৰি আছিল
আৰু সেই সিদ্ধ পুৰুষজনে ভৱিষ্যতবাণী কৰিছিল যে এই কোঁৱৰেই এদিন আহোম ৰাজসিংহাসনত উঠিব। সেয়েহে পিছত যেতিয়া গদাপাণিয়ে 1681 খ্ৰীষ্টাব্দত আহোমৰ ৰজা হয়, তেতিয়া পূৰ্বৰ এই সিদ্ধ পুৰুষজনৰ উপকাৰ স্মৰণ কৰি এই স্থানত 8টা খেলক গোটাই হৰি মন্দিৰটি প্ৰতিষ্ঠা কৰে আৰু এই মন্দিৰটিৰ পৰৱৰ্তী কালত 8খেলীয়া নামঘৰলৈ ৰূপান্তৰিত হয়। এই ঐতিহাসমণ্ডিত 8খেলীয়া নামঘৰৰ ইতিবৃত্ত সম্পৰ্কে কথা পাতিছিলোঁ এই নামঘৰৰ পৰিচালনা সমিতিৰ সভাপতি শ্ৰী খগেন হাজৰিকাদেৱৰ সৈতে। 8খেলীয়া নামঘৰ প্ৰতিষ্ঠাৰ সম্পৰ্কত বিশেষ চন তাৰিখ বা অন্যান্য এনেকুৱা বুৰঞ্জী পাবলৈ নাই। মাত্ৰ কিংবদন্তিৰ ওপৰত ভৰসা কৰিয়ে 8খেলীয়া নামঘৰ যিটি প্ৰতিষ্ঠাকালৰ দুই এটা কথা অলপ পাব পাৰি। এইখিনি মুখে মুখে চলি অহা মুখ বগাৰা কথাবিলাকে এতিয়া চলি আছে আৰু ইয়ে গৈ ইতিহাসত পৰিণত হৈছে। যি কি নহওক 1681 চনত আহোম ৰজা গদাধৰ সিংহই ল'ৰাজৰ তেচৰত তেওঁ কিছুদিন পলাই ফুৰিবলগীয়া হৈছিলে। গদাধৰ সিংহ আহি নগাপাহাৰৰ পৰা আমাৰ 8খেলীয়া নামঘৰৰ পৰা প্ৰায় 10 কিলোমিটাৰ দূৰত্বত থকা নগাপাহাৰৰ পৰা বোধকৰি ইফালে আহি, এইটো অনুমানিকহে দেই, অনুমানিক আহি তেওঁ এই কাকডোঙা, ঘিলাধাৰী আৰু মক্ৰং নদীৰ এই যি সংগমস্থল এই ইয়াতে তেওঁ আহি উপস্থিত হৈছিল। সেই সময়তে তেওঁ আহি মানে এজন সিদ্ধ পুৰুষৰ এখন সৰু আশ্ৰমত উপস্থিত হ'লহি। যি সময়ত তেওঁ সেই আশ্ৰমখনত উপস্থিত হৈছিলে, ঠিক সেই সময়ত সেই আশ্ৰমৰ যিজন পালক, যিজনে আশ্ৰমখন চলাই আছে, আশ্ৰমখন, সেই মানুহজনক তেওঁ লগ পাইছিলে আৰু সেই তেওঁ লগ পোৱাৰ পিছতেই তেওঁৰ নিৰ্দেশমতে তেওঁ গদাধৰ সিংহই তেওঁ মানে সেই কোঠৰীতে তেওঁ লুকাবলৈ সক্ষম হ'ল। আৰু লুকাই যোৱাৰ পিছতেই কি হ'ল, ইতিমধ্যে সেই চাওদাংসকল পালেহি আৰু সেইজনক সুধিলে যে ইয়াত এনেকৈ এজন মানুহ আহিছে নেকি। কিন্তু কথাটো হ'ল কি, এই গদাধৰ সিংহই আহি যে তাত পলাইছে বা এটা চোৰাং পথেদি তেওঁ যে পলাই গৈছে, এই কথাটো জানিব তেওঁলোকে নোৱাৰিলে এইবাবে যে এখন মকৰা জালৰ সৃষ্টি কৰি অৱশ্যে এইটো মায়া জাল বুলিয়ে ক'ব পাৰি। কাৰণ এনেকুৱা এটা ধৰক এই বিজ্ঞ পুৰুষজনক ৰক্ষা কৰিবৰ বাবে হয়তো ভগৱানে কিবা এটা ৰূপ ধৰি তেওঁক ৰক্ষা কৰিছে। তেওঁক বিচাৰি নাপালে যে তেওঁলোকে চাওদাংবিলাক ভাবিলে যে মকৰা জাল আছে যেতিয়া এইটো ৰাস্তাই এইটো সুৰংগইদি গদাপাণি পলাই যোৱা নাই। তেওঁলোকে এনেকুৱা এটা বিশ্বাস কৰি তাৰ পৰাই তেওঁলোকে ঘূৰি গ'ল। তাৰপিছত কালক্ৰমত গৈ গদাপাণি ৰজা হ'ল। গদাধৰ সিংহৰ নাম লৈ আহোম ৰজাৰ ৰাজত্ব আহোম সিংহাসনত বহিলে। তাৰপিছত তেওঁ এই যি ঠাইৰ পৰা তেওঁ প্ৰাণ ৰক্ষা হৈছিল, এই যে সিদ্ধ পুৰুষজনৰ কাষত মক্ৰম নদী, এই তিনিখন নদীৰ সংগমস্থলত তেওঁ য'ত প্ৰাণ ৰক্ষা হৈছিলে, এই ঠাইটুকুৰাই তেওঁ মনত পৰিল আৰু তেওঁ তালৈ ইয়ালৈ চৰিয়া পঠিয়াই, অৰ্থাৎ তেওঁ চোৰাংচোৱা পঠিয়াই এই সিদ্ধ পুৰুষজননো ক'ত আছে আৰু আশ্ৰমখননো ক'ত আছিলে গোটেই বস্তুটো তন্নতন্নকৈ বিচাৰিলে। কিন্তু সেই আশ্ৰমখন তেওঁলোকে বিচাৰি নাপালে। মাত্ৰ সেই তেওঁলোকে আহি পেলাই তাতে এটা মাটিৰ ঢিপ আৰু মাটিৰ ঢিপতে এপাত ত্ৰিশূল আৰু আহি ঢিপটো পালে, কিন্তু বিজ্ঞ পুৰুষজনক তেওঁলোকে বিচাৰি নাপালেহি। যি কি নহওক, তেতিয়া সেই আহোম ৰজা সেই পৰিয়ালসকলে গৈ পেলাই এই বাৰ্তা গদাধৰ সিংহক দিলেগৈ আৰু গদাধৰ সিংহই তেতিয়া বোধ কৰোঁ এই ঠাইটুকুৰাত তেওঁ য'ত প্ৰাণ ৰক্ষা হৈছিল, এই ঠাইটুকুৰাৰ এটি স্মৃতি জগুমীয়া কৰি ৰাখিবৰ বাবে 8টা খেলৰ পৰা 8জন মানুহ বিচাৰি আনি এইখিনিতে এটা নামঘৰ, অৰ্থাৎ তেতিয়া আকৌ মন্দিৰ আছে। তাৰপিছত এই অলপ দিনৰ মানে ধৰক 1800মান চনৰ পৰাহে এই শ্ৰী 8খেলীয়া নামঘৰ বুলি কোৱা হৈছিলে, নহ'লে আগতে শ্ৰী 8খেলীয়া হৰিমন্দিৰ বুলি ইয়াক কোৱা হৈছিলে। ঠিক তেনেধৰণে আহি পেলাই 8টা খেলৰ 8জন মানুহ আহিলে, মানুহ মাতি আনিলে তেওঁলোকৰ বিষয়ববীয়াসকলে মাতি আনি ইয়াতে সংস্থাপন কৰি তেওঁলোকক এই নামঘৰ ভাগতে
পৰিচৰ্যা কৰিবৰ কাৰণে খেল হিচাপে খাবৰ কাৰণে একেলগে সকলোৱে মিলা প্ৰীতি তেওঁ এটা খেলৰ সৃষ্টি কৰিলে আৰু তাতে এই হৰিমন্দিৰ ভাগ স্থাপন হ'ল। এই নামঘৰ ভাগৰ বিশেষত্ব হ'ল এই নামঘৰৰ মণিকূট ভাগলৈ 8টা দিশেৰে প্ৰৱেশ কৰিব পাৰি। চৰকাৰী সাহায্য আৰু ভক্তৰ দান বৰঙণিৰে এই নামঘৰ ভাগ 2013 চনত পুনৰ নিৰ্মাণ কৰি আটকধুনীয়াকৈ সজোৱা হৈছে। আহক আপোনালোকেও আহি এদিন এই নামঘৰ ভাগ দৰ্শন কৰক। আহক এই মহিমামণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ দৰ্শনৰ পাছত যাওঁ আন এক পবিত্ৰ ক্ষেত্ৰলৈ। আপোনালোকে কেতিয়াবা হয়তো বাটে পথে দেখিছে যে এজন বৈষ্ণৱে খালী ভৰিৰে শিৰত এটা কাঠৰ বাকচ লৈ আগবাঢ়ি আহিছে আৰু অনেকজনে তেওঁক সেৱা কৰিছে। সেই বাকচত থকা পুথিখনেই হৈছে খনিকৰ পুথি। এই খনিকৰ পুথি হৈছে গুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱৰ কীৰ্তন ঘোষা আৰু নামঘোষা। আৰু এই পুথিভাগ বিভিন্ন স্থানত গৈ পাঠ কৰোৱা হয়, কিন্তু যিমানেই দূৰলৈ নাযাওক কিয় এই পুথিভাগ খোজকাঢ়িহে শিৰত তুলি লৈ যোৱা হয়। এই খনিকৰ পুথিৰ ইতিবৃত্ত এনেকুৱা: মানৰ আক্ৰমণৰ সময়তে কীৰ্তন, দশম, নামঘোষা আৰু ভক্তি ৰত্নাৱলী এই চাৰি দেৰগাঁৱৰ মিছামৰা মৌজাৰ খনিকৰ গাঁৱৰ নৰহৰি বৰুৱা বংশৰ মণি বৰুৱা নামৰ লোক এজনে এই পুথিসমূহ উদ্ধাৰ কৰিছিল। সেই সময়ত মানৰ অত্যাচাৰত গাঁৱৰ অধিকাংশ লোকেই হাবি বননিয়ে পলাই ফুৰিছিল যদিও মণি বৰুৱাই বাৰ্ধক্যৰ বাবে ঘৰ এৰি যাব পৰা নাছিল। এসময়ত মানে গাঁৱৰ সকলো সা সম্পত্তি লুট কৰি লৈ যায়, কিন্তু কিবা কাৰণত মণি বৰুৱাৰ ঘৰৰ পুখুৰীৰ পাৰত টোপোলা এটা এৰি থৈ যায় আৰু এই টোপোলাটোৰ খুলি মণি বৰুৱাই তাৰ ভিতৰত মহাপুৰুষীয়া সাঁচিপাতৰ পুথি উদ্ধাৰ কৰে। কিছুদিন পিছত ইয়াৰে দশমখন নিজৰ গাঁৱৰ নামঘৰলৈ আৰু ভক্তি ৰত্নাৱলীখন কাষৰ হালোৱা গাঁৱৰ নামঘৰলৈ আগবঢ়ায়। বাকী ৰোৱা কীৰ্তন আৰু নামঘোষা পুথি দুখন নিজৰ ঘৰতে সংৰক্ষণ কৰি ৰাখে। পুথি দুখন ৰাখিবলৈ সেই সময়ত স্থানীয় শিল্পী লীলাৰাম বৰুৱাই 2টি কাঠৰ বাকচ তৈয়াৰ কৰি দিয়ে। মণি বৰুৱাৰ মৃত্যুৰ পাছত বংশানুক্ৰমে তেখেতৰ পৰিয়ালে এই পুথি দুখন সংৰক্ষণৰ দায়িত্ব লয়। মানৰ আক্ৰমণৰ সময়ৰ পৰা বৰ্তমানলৈকে মণি বৰুৱাৰ খনিকৰ গাঁৱতেই সংৰক্ষিত হৈ থকাৰ বাবে এই সংযুক্ত পুথি দুখন খনিকৰ পুথি নামেৰে জনাজাত হৈ পৰিল। এয়াই সেই খনিকৰ গাঁও আৰু এয়াই হৈছে খনিকৰ গাঁৱৰ খনিকৰ পুথি নামঘৰৰ পুৰণ। প্ৰথমতে খনিকৰ গাঁৱৰ গুৰুগৃহতেই ভক্তসকলে খনিকৰ পুথি অৰ্চনা কৰিছিল। কালক্ৰমত খনিকৰ পুথিৰ বিষয়ে ৰাইজ জনাজাত হোৱাত ৰাইজৰ দান বৰঙণিয়ে পুথি থোৱা সাধাৰণ গুৰুগৃহটো 2000 চনত নামঘৰ হিচাপে প্ৰতিষ্ঠা হয়। প্ৰথমে 2-এজন লোকে এই পুথি নিজ গৃহত পাঠ কৰিবলৈ নি মনোকামনা সিদ্ধি আৰু মানসিক প্ৰশান্তি লাভ কৰিছিল আৰু এনেকৈ লাহে লাহে অলৌকিক মহিমা ৰাইজৰ মাজত বিয়পিবলৈ ধৰে। আজি ভাদ মাহৰ অন্তিমটো দিনত আপোনালোকক ৰঙাজান তিতাবৰৰ চেংৰেং দেওঘৰ বা দেওনামঘৰ, শ্ৰী শ্ৰী আঠখেলীয়া বৰনামঘৰ আৰু এই মিছামৰা খনিকৰ গাঁৱৰ খনিকৰ পুথি নামঘৰ দৰ্শন কৰালোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব আৰু লগতে শ্বেয়াৰ, লাইক আৰু ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।